শিৰোনাম মূলা গাভৰু কবি অম্বেশ্বৰ চেতিয়া ফুকন আহোম ৰমণী হেৰা মূলা বীৰংগনা ৰাখিৰা স্বদেশ মান অসম ভূমি দেখুৱালা সতীৰ শক্তি সমৰ প্ৰাংগণে তেজেৰে ৰাঙলী কৰি যৱন যুদ্ধত পতি বৈৰী যৱনৰ লোলা প্ৰতিশোধ কালৰূপী হেণ্ডাম ধৰি দুই কৰে অসংখ্য মোগল সেনা কল্যাণী পাত সাজি কৰ্মৰ ব্ৰত নিষ্প্ৰাণ ভৰে দেখুৱালা স্বদেশ সতীৰ মহিমা কি ৰূপে ৰাখিলে মান নিজৰ স্বামী জোৱা দেৱী সাধিৰিছ কৰমৰ ভয় নাই আহোমৰ দূৰ ভৱিষ্যত। ধন্যবাদ।